Hello guys, welcome back to my YouTube channel Nikhanto 06 Rider. তো সকলোকে মই নিখান্ত 06 ৰাইডাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। সো গাইজ এইটো মোৰ এই চেনেলটোৰ মানে ফাৰ্ষ্ট ভিডিঅ' হয়। তো ইয়াৰ আগত এটা শ্বৰ্ট ভিডিঅ' আপলোড দিছিলোঁ। চ' আপোনালোকে চালে হ'ব পায়। চ' গাইজ এইটো মোৰ পূৰা মানে ৰাইডিং চেনেল হয় গাইজ। চ' মানে মই ক'ৰবাত মটৰ ভ্লগ বনাই ফুৰিব যাম। তো সেইটোকে আপোনালোকক দেখাম। চ' গাইজ সেইকাৰণে এই চেনেলটো মই খুলিলোঁ। চ' চাব পাৰে ইয়াত মোৰ বসন্তীখন আছে গাইজ। তো এতিয়া আমি মানে মই ভিডিঅ'টো বনাবলৈ অলপমান আমাৰ ঘৰৰ বাগানখনৰ ফালে আহিছিলোঁ গাইজ। চ' মোৰ লগত ইয়াৰ কচিক্স ব্লগ আহিছে। চ' গাইজ ইয়াৰ আগতেও মোৰ দুটা চেনেল আছিলে। এটা আছিলে নিখান্ত দাস বুলি, এইটো একদম প্ৰথমত খোলাইছিলোঁ। এইটো 2020তে খোলা হয়। তো তাৰপিছত এটা খুলিলোঁ নিখান্ত ব্লগ বুলি। চ' এইটোত আপোনালোকে অলপমান ছাপৰ্ট দেখাই মেলি 1K ছাবস্ক্ৰাইবাৰ কৰি দিলে। তাৰপিছত এতিয়া ভিউজ নোহোৱা হৈ গ'ল গাইজ চেনেলটোত। মানে চেনেলটোত ব্লগ ভিডিঅ' নচলে গাইজ, তাত অকল মিউজিক ভিডিঅ'হে চলে। চ' মই যেতিয়া মিউজিক ভিডিঅ' আপলোড কৰোঁ মানে ভিউজটো আহে তেতিয়াহে। চ' সেইটো মিউজিক ভিডিঅ' দিম বুলি ভাবিছোঁ গাইজ। চ' এইটো এতিয়া মানে মটৰ ব্লগৰ কাৰণে নতুন চেনেল এটা খুলিছোঁ। চ' আপোনালোকে ছাপোৰ্ট কৰি থাকিব। চ' যিসকল মোৰ নতুন ছাবস্ক্ৰাইবাৰ আহিছে সেইকাৰণে মোৰ অলপমান পৰিচয় দিলোঁ গাইজ। মোৰ নাম হ'ল নিখান্ত দাস। চ' মোৰ ঘৰ চেপন দবা তিনিআলি, ডিষ্ট্ৰিক্ট হৈছে চৰাইদেউ। চ' গাইজ মই প্ৰথম ভিডিঅ'টো মটৰ ব্লগ বনাম বুলি ভাবিছিলোঁ, কিন্তু মোৰ মটৰ ব্লগৰ ছেটআপটো আহি নাপালে। চ' সেইকাৰণে মই আজি ভিডিঅ' বনাই সেইটো দি দিছোঁ। চ' মটৰ ব্লগৰ ছেটআপটো আহি পালে মই পূৰা মজাকৈ ফালি এটা ভিডিঅ' বনাম। ত' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। চ' মোৰ লগত আহিছে আমাৰ গাঁৱৰ চবতকৈ মানে ডাঙৰ ইউটিউবাৰ। ত' 11K ছাবস্ক্ৰাইবাৰ আছে। ত' মোৰ মানে এই স্ক্ৰীনৰ আগফালে লগাই দিছোঁ, চাব পাৰে পূৰা শ্বৰ্টৰ কিং বুলি ক'ব লাগিব ইয়াক। চ' ইয়াৰ চেনেলটো পাৰিলে মানে ছাবস্ক্ৰাইব কৰি দিব গাইজ। ত' মোৰ চেনেলটো আগতে কৰি থৈ দিব গাইজ। নিখান্ত 07 ৰাইডাৰ। নিখান্ত 07 ৰাইডাৰ মানে বহুত আগতে চেনেল আছিলে, কিন্তু সেইবোৰ চেনেল মানে আপুনি ছাপোৰ্ট কৰিলে, কিন্তু আজিকালি মানে ভিউজবোৰ চব ডাউন হৈ গৈছে। মোৰো বহুত মানে এনেকুৱা ভিডিঅ' দিলে লওঁ, মোৰো ভিউজ নাহে, কিন্তু শ্বৰ্টত অলপমান আহে। শ্বৰ্টে দিওঁ মই। আৰু নিখান্ত ব্লগে এতিয়া মটৰ ব্লগিং কৰিব লৈছে গাইজ। আপোনালোকে যাতে নিখান্ত ব্লগক ছাপোৰ্ট কৰে, আগুৱাই নিয়ে, এইটোৱে আশা কৰোঁ। তো পূৰা নতুন ছাবস্ক্ৰাইবাৰখিনি চব এখন মোৰ বসন্তী। তো 2.1 হয় গাইজ। তো ইয়াতকৈ আগতে এখন আছিলে, তো স্কুটি আছিলে গাইজ। চাব পাৰে ইয়াতে পূৰা মটৰ ব্লগ বনাম আৰু গাইজ। দুদিনৰ পিছত এনেকুৱা চ' আপোনালোকে দেখিবলৈ পাব। চ' এতিয়া আমি ঘৰলৈ যাব বুলি ওলালোঁ আৰু ইফালৰ পৰা। ত' আপোনালোকক অলপমান মটৰ ব্লগ দেখাই দিওঁ। চ' গাইজ এতিয়া আমি তাৰ পৰা মানে বাগানৰ তাৰ পৰা ওলাই আহি গ'লোঁ। তো এতিয়া গৈ আছোঁ এতিয়া ঘৰলৈ বুলি। চ' চাব পাৰে এইটো দবা তিনিআলি এই ৰাস্তাটো হৈছে। চ' চফৰাইটো 7 ৰোড হয় গাইজ, চাব পাৰে। এইটো ৰাস্তাটো অলপমান মানে মজা চ' এতিয়া গাইজ ঘৰলৈ গৈ আছোঁ। চ' আজিলৈ মানে নেক্সট ভিডিঅ'ত লগ পাম। ত' বাই বাই। ত' আজি ভিডিঅ'টো চ' যদি আপোনালোকে চাই ভাল লাগিলে চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে পূৰা নতুনকৈ আহিছে নতুনকৈ আহিছে পাই। ত' ছাবস্ক্ৰাইব কৰি পিনে একদম কাষত থকা বেল আইকনটো প্ৰেছ কৰি পিনে লাইক কৰি দিব, আৰু পাৰিলে অকণমান শ্বেয়াৰ কৰি দিব। এণ্ড বি ছেফ এণ্ড ৰাইট ছেফ। বাই বাই। মাজতে মই তোমাকে বাচিম চাবা, তুমি মই